তো ইয়াত দেখা পাইছে আপোনালোকে ধচা বনাই আছে। এই হইনা ভাত কি সুন্দৰভাৱে তাক গোল কৰা হৈছে। হেল্ল' ফ্ৰেণ্ডছ, তো আজি আপোনালোকক দেখাব বিচাৰিছোঁ মছলা ধচা কেনেকৈ বনালোঁ। তো মছলা ধচা কেনেকৈ বনালোঁ চবখিনি বস্তু দেখাই আছোঁ বহুত কম সময়ৰ ভিতৰত। চাই থাকক ভিডিঅ'টো শেষলৈ। ধচা বনাবলৈ পোনপ্ৰথমে আমি হাণ্ডি এটাত এনেকৈ ৰাইচ লৈছোঁ, বইল ৰাইচ, যিটো আমি ৱাছাৰ বুলি কওঁ। বইল ৰাইচ আছে আপোনাৰ 3 কিলো, আলৰ ৰাইচ আছে আপোনাৰ 1 কিলো, চানা দালি আছে 300 গ্ৰাম আৰু উৰৰ দাল আছে 300 গ্ৰাম, গোটা হোল মিঠি আছে। তো গোটেইখিনি বস্তু আমি এক লগত এটা হাণ্ডিত তিয়াই থৈ দিলোঁ। তিয়াই থৈ দিছোঁ আপোনাৰ মোটামুটি 4-5 ঘণ্টা। তিয়াই থোৱাৰ পিছত এয়া আমি এতিয়া বঢ়িয়াকৈ ধুম। তো ধুই কিনে তাৰ যিটো লেতেৰা পানী আছে লেতেৰা পানীটো আমি পেলাই দিম। তো এনেকৈ আপুনি ধুই ল'ব ৰাইচটো। তাৰপিছত মেচিনলৈ লৈ যাম আৰু ইয়াক বঢ়িয়াকৈ মিহিকৈ পিচিম। তো হৈ যাব ধচাৰ বেটাৰ। তো ধচাৰ বেটাৰটো আকৌ ৰাখিব লাগিব আপোনাৰ মোটামুটি 4-5 ঘণ্টা সময়। আকৌ ধচাৰ বেটাৰটো এনেকৈ থৈ দিম। তো সেইটো চলিব আপোনাৰ মোটামুটি 3-4 দিন চলি যাব বঢ়িয়াকৈ। তো আপুনি দেখিলে এইখিনি বস্তু এতিয়া বঢ়িয়াকৈ ধুই ল'ম, আকৌ মেচিনত পিচি থাকিম। তো চাই থাকক, স্কিপ নকৰাকৈ ভিডিঅ'টো, সকলোখিনি দেখাই আছোঁ। তো এয়া ধচাৰ গোলটো বনোৱা এই ৰাইচ দালিখিনি তো এই মেচিনত ঢালি দিলোঁ। এতিয়া এই মেচিনটোত আপোনাৰ পিছা হ'ব। চুইচ দিয়াৰ লগে লগে আপোনাৰ এতিয়া অলপ অলপ পানী থাকিব আৰু পিচি থাকিব। তো এনেকৈ কিছু সময় পিছত প্ৰায় মোটামুটি 40 মিনিট 1 ঘণ্টা ধৰি ইয়াক পিচিব। তেতিয়া আপোনাৰ পূৰা ফাইন পিচা যাব আৰু তেতিয়া আপোনাৰ ঘোল ৰেডি হৈ যাব। তো মিক্সিত পিচিলে বহুত সময় লাগিব। এয়া মেচিন আছে আমাৰ। তো এয়া দেখা পালে মেচিন ষ্টাৰ্ট কৰি দিলোঁ, ঘূৰি গ'ল। এয়া নিজে নিজে মাজে মাজে 2 একবাৰ লাৰি দিব লাগিব আৰু সি নিজে নিজে পিছা যাই থাকিব। এয়া দেখিলে আপোনালোকে ৱাও, বহুত স্পীডত ঘূৰে আৰু এই দেখা পাইছে পিছা এইটো শিলটো। তো সেই শিলটোৰ ৱেইট আছে 40 কিলো। মোটামুটি আমাৰ ধচাৰ বেটাৰটো ৰেডি হ'বলৈ গৈ আছে। তো 40 মিনিট হ'বই লাহেকৈ। তো পিছাও ৰেডি হ'ব। তো আৰু অলপ সময় পিছত এনেকৈ পানী দি আছোঁ, পিচি আছোঁ, পানী দি আছোঁ, পিচি আছোঁ। তো মাজে মাজে লাগি ধৰে, হাতেৰে লৰাই দি থাকিব লাগিব। তো আৰু বেছি সময় নাই, আৰু অকণমান মিহি হওক। তো আপোনালোকে দেখিবলৈ পাইছে ইয়াত ধচাৰ ঘোল হৈ গ'ল। তো এনেকৈ মেচিন ঘূৰি থাকোঁতে কি সুন্দৰভাৱে ই হাতেৰে উলিয়াই এয়া এটা গামলাত ৰাখিছে ঘোলটো। তো এইটো ঘোলটো যিমানে সময় থৈ দিব এই হাণ্ডীটো সিমান সময়ৰ পৰা ওপৰত ফুলি আহি যাব, পূৰা ইয়াৰ ওপৰলৈকে হৈ যায়। আকৌ নেক্সট হাণ্ডী এটাত ই আপলোড কৰে। চাওক মোটামুটি খতম, মেচিন খতম কৰি দিলে হাতেৰে উঠাই খেলা। এনেকৈ হাতেৰে উঠাই চলি থকা মেচিনত এনেকৈ হাত ভৰাই কিনে যিটো বেটাৰ আছে ধচাৰ বেটাৰ এনেকৈ উঠোৱাটো ইমান সহজ কথা নহয়, ৰিক্সি হৈ যায়। মেচিন বন্ধ কৰি দিলোঁ কাৰণ হৈ গ'ল, পিছা হৈ গ'ল। তো এতিয়া এইটো থৈ দিব। তো ৰাতিপুৱালৈকে এইটো মাৰিব পৰা যাব বা গধূলিলৈকে হৈ যাব। 2টা মছলা ধচাৰ বাবে ইয়াত চেনি দিছে আৰু পানী অলপ দিব আৰু নিমখ দিছে। তো গোটেইখিনি মিক্স কৰি ল'ম। তো এইটো আপোনাৰ এইটো চেনিটো দেখা পাইছে, এইটো পিছা চেনি পিচি থৈ দিছে। ধচাৰ বেটাৰটোত আপোনাৰ এনেকৈ নিমখ, চেনি আৰু পানীখিনি দিয়াৰ পিছত তাক এনেকৈ হাতেৰে বঢ়িয়াকৈ মিহলাই ল'ব লাগিব। আৰু এনেকৈ মিহলাই লৈছোঁ তে গোটেইখিনি বস্তু মিলি যাব। তেতিয়া এই ধচাৰ বেটাৰটো ভাল হ'ব। আৰু আপোনাৰ চেনি দিলে তাত যিটো ধচাৰ কালাৰ আছে সেই কালাৰটো ধুনীয়া এটা কালাৰ উঠি আহিব। তো এনেকৈ মিক্স কৰি ল'ব গোটেইখিনি বস্তু, চেনি, পানী আৰু নিমখ এটা অনুমানত 2টা মছলা আছে। এতিয়া মানে মই গৈছোঁ আপোনাৰ ধচাত ব্যৱহাৰ কৰা মছলাখিনি। তো ইয়াক গাজৰ বিন কাটি থৈ দিছোঁ, ইয়াক গ্ৰীণ চিলি চফ্ট, ইয়াত জিঞ্জাৰ চফ্ট, ইয়াত পিঁয়াজ স্লাইচ কাটি থৈ দিছোঁ। তো এইটো হ'ল গোটা ব্লেক চৰচো। তো ঢালি দিলোঁ তেলত গোটা ব্লেক চৰচোটো। ৰেড ড্ৰাই চিলি ঢালি দিলোঁ। তাৰপিছত দিলোঁ আপোনাৰ ক্ৰীমা চিলি, গ্ৰীণ চিলি। তাৰপিছত দিলোঁ আপোনাৰ জিঞ্জাৰ। তো এইখিনি বস্তু দিয়াৰ পিছত আপোনাক এনেকৈ লৰাই থাকিলে হ'ল। মই এটা আপোনাক শ্বৰ্টকাটত দেখাই দিছোঁ। ইয়াত আপোনাৰ কাৰি পাত্তাটো দিয়াৰ পিছত এনেকৈ অকণমান লৰাৰ পিছতে আপোনাৰ দিম এটা গাজৰ বিনছ। তো গাজৰ বিনছখিনি অকণমান এনেকৈ ভুজি ল'ব লাগিব গোটেইখিনি বস্তু। তাৰপিছত দিম ইয়াত আপোনাৰ পিঁয়াজখিনি কাটি থৈ দিয়া পিঁয়াজ ঢালি দিলোঁ। তো এনেকৈ পিঁয়াজখিনি লৰাই ইয়াত আপোনাৰ গ্ৰীণ পিচ ঢালি দিলোঁ। গ্ৰীণ পিচ দিয়াৰ পিছত আপোনাৰ ইয়াতে কাজু আৰু খিচমিচ দিয়া হৈছে। ইয়াত যাব এতিয়া হালধি পাউডাৰ অলপ, আৰু এতিয়া দিয়ে আপোনাৰ ইয়াতে নিমখটো অলপ খোৱা পৰিমাণতকৈ বেছি থাকে, আপোনাৰ অলপমান বেছিকৈ দিয়া থাকে মছলাটোত, আৰু এক্সট্ৰা নিমখ দিব নালাগে।
তো ৰেডি মছলা। তো বাতি এটাত এনেকৈ 4 পিচ বইল আলু ল'লোঁ আৰু ইয়াত দিম এই বনাই থোৱা অলপ আগতে দেখা পিঁয়াজ মছলাখিনি। তো এটা অনুমানত দিম যাতে নিমখ বেছি হৈ নাযায় আৰু তাৰপিছত আমি এনেকৈ বাতিটোৰ ভিতৰতে মেচ কৰি গৰম কৰিম। তো গৰম কৰি পেলাই তাত ধচাৰ ওপৰত ঢালিম। তো ইয়াত টাৱা জ্বলি গ'ল ধচাৰ। তো ইয়াত টাৱাখন গৰম হৈ গ'ল। তো গৰম হোৱাৰ পিছতে ইয়াক খন্তেক সময় ওপৰত পানী দি টাৱাখন মানে কমপ্লিট কৰি ল'ব লাগিব আৰু এতিয়া মছলাটো গৰম কৰিব। এইফালে আপোনাৰ ধচা দিয়া প্লেট ৰেডি। এতিয়া চাটনি বল আছে আৰু এটা চাম্বাৰ বল। তো মছলাটো ঠিক গৰম হৈ যোৱাৰ পিছতে ইয়াত বাতি এটা এনেকৈ ছাইডত থৈ দিছোঁ। তো ইয়াত দেখা পাইছে আপোনালোকে ধচা বনাই আছে। এই হইনা ভাত। কি সুন্দৰভাৱে তাক গোল কৰা হৈছে। যিটো তাৰ তাপটো এটা অনুমানত দিছে আৰু ইয়াত মাৰিছে আপোনাৰ ৰিফাইন অইল। তো এতিয়া আপোনাৰ ওপৰত মছলাটো দি দিব। তো মোটামুটি বেছি সময় নালাগে। এইটো টাৱা গৰম হৈ যোৱাৰ পিছতে আমাৰ তেলটো যেতিয়া মাৰি দিয়ে ন, তো অট'মেটিকলি তাৰ কালাৰ আহি যায়। মোটামুটি ধচা ৰেডি। ওৱাও, তো ধচা ৰেডি হৈ গ'ল। তো চাটনি, নাৰিকল চাটনি। ওৱাও, তো দেখা পালে চাটনি ৰেডি। এইফালে চাম্বাৰ ৰেডি আৰু এইফালে ধচা ৰেডি হৈ গ'ল। লৈ যোৱা। তো ফ্ৰেণ্ডছ, ধচাৰ লগত দিয়া চাম্বাৰ আৰু চাটনিটোৰ বিষয়ে মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাম। তো এই ভিডিঅ'টো দিলে বহুতে বেছি দীঘল হৈ যাব। তো সেইবাবে মই আপোনালোকক আজি দেখাব নোৱাৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। হৈ গ'ল ধচা ৰেডি। তো আপোনালোকে ঘৰতে বনাই অতি সহজতে এনেকৈ খাব পাৰে। তলত ডিছক্ৰিপশ্যনত মই ৰেচিপিটো দি দিম ইয়াৰ বিষয়ে। আৰু শেষত এনেকৈ টাৱাখনত বঢ়িয়াকৈ চাফ চিকুণ কৰি ৰখা হয় আমাৰ ধচা টাৱাখন। তেতিয়া ধচাটো মাৰোঁতে যিটো আপোনাৰ ধচাৰ বেটাৰ আছে, এই বেটাৰটো মাৰোঁতে যাতে লাগি নধৰে তাৰ বাবে। তো আজি ভিডিঅ'টো ইমানখিনি আছিল। তো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। অল দ্য বেষ্ট।